মই এটা ফ্লিপকাৰ্টৰ বস্তু মই অৰ্ডাৰ দিছিলোঁ আজি পাই গ'লে ফ্লিপকাৰ্টৰ এইটো অৰ্ডাৰ দিছিলোঁ গাইছ আৰু এইটো অৰ্ডাৰ দিছিলোঁ আৰু মই এইটো আনবক্সিং কৰিব লৈছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ আনবক্সিং কি অৰ্ডাৰ দিছিলোঁ আপোনালোকে চাই ভাল পাব আৰু আগলৈ মই আৰু বস্তু ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিবলৈ চাম আৰু আপোনালোকে মোক মৰম ছাপোৰ্ট কৰি যাব গাইছ আৰু এতিয়া মই আনবক্সিং কৰিছোঁ চাব দেই চাব গাইছ আনবক্সিং কৰিছোঁ প্ৰথম এইটো বস্তু আনবক্সিং কৰোঁ এইটো প্ৰায় কিমান লৈছে দেই 499 টকা লৈছে এইটো চাওক 499 টকা লৈছে গাইছ এইটো ৰ'ব আনবক্সিং কৰিম গাইছ দেই দেখিব পাইছে এয়া আনবক্সিং কৰিছোঁ গাইছ কথা খোলাই নাই গাইছ দেখিব পাইছে এইটো আনবক্সিং কৰিছোঁ গাইছ এইটো কাগজ বনাইছে দেখিব পাইছে এইটো ফ্লিপকাৰ্টৰ কাগজ বনাইছে এইটো ফ্লিপকাৰ্টৰ এইফালে মাজত কি সোমাইছে চাওক ভাল হয় গাইছ এইটো ভিডিঅ' বনাবলৈ মানে মাতটো মানে স্পীকাৰটো অলপ ভাল আহে আৰু গাইছ আৰু এটা অৰ্ডাৰ দিছোঁ ৰ'ব দেই গাইছ এইটো কি আহিছে জানো মানে চাই যাওক অকল ভিডিঅ' দিছোঁ এইটো গাইছ অৰ্ডাৰ দিছোঁ মা পচন্দ দুটা কালাৰ আহিছে চাব দেই দুটা কালাৰ আহিছে কাগজখন সোমাই আছে এখন কাগজ আহিছে গাইছ এখন নিব পাইছে গাইছ এখন কাগজ আহিছে হ'লে আমাদের কি সোমাই আছে আমাৰ কথা বেগ এটা পাইছে এইটো দেখিব পাইছে এইটো একো নাই গাইছ এইটো একো নাই ইয়াৰ মাজত কি বস্তু সোমাই আছে আপোনাক দেখাইছোঁ এইটো এটা আহিছে এইটো ভালকে মই বুজি নাপায় আপোনালোকে জানে যে কমেণ্ট কৰিবচোন এইটো কি বস্তু এইটো কেনেকৈ কৰে জানো গাইছ মই নিজে জানা নাই মানে হ'ব আৰু এইটোত মানে মই ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম গাইছ ৰ'ব একদম হোৱাই নাই এইটো মাৰি লৈছোঁ এইটো মাৰি লৈছোঁ এই গাইছ এইবিলাক কি হ'ব আছে বে বেয়া আহিছে নি গাইছ এইটো অৰ্ডাৰ দিছিলোঁ আৰু এটা অৰ্ডাৰ দিছিলোঁ হ'ব দেই আৰু এটা আছে গাইছ এইটো কেনেকৈ লগাই নাজানোৱেই ন ভালকৈ গম পাইছোঁ গাইছ এইটো আহিছে এনেকৈ এক পাক পকাই দিম এইটো ইনষ্টাগ্ৰামৰ ভিডিঅ' চিডিঅ' বনাবলৈ ভাল হয় গাইছ আপোনালোকক অৰ্ডাৰ দি ল'ব এইটো ভাল হয় বস্তুটো ষ্টেণ্ডাৰ্ড ষ্টেণ্ড বুলি কয় আৰু ইয়াত মই আপোনালোকক ইয়াত ভিডিঅ' বনাই দেখুৱাম আপোনালোকে চাব কেনেকুৱা লাগিছে কি কথা বতৰা চাব গাইছ দিয়ক
সেইকাৰণে মাইক্ৰফোনটো লগাই লৈছোঁ ইয়াত আৰু গাইছ এতিয়া মোৰ তাত ষ্টেণ্ডডালত মোবাইলটো লাগি আছে গাইছ আৰু গাইছ এতিয়া মোক কেনেকুৱা লাগিছে কওকচোন মাতটো মানে অলপ ভইচটো মানে ভাল আহিছে না আপোনালোকে কমেণ্ট কৰি জনাব আৰু গাইছ মানে ষ্টেণ্ডডালত মানে মোবাইলটো ৰখাই থোৱা আছে গাইছ আৰু মোক এভাৰেজটো কেনেকুৱা আহিছে আপোনালোকে ক'ব দেই গাইছ এতিয়া ইমানটা মানে ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ গাইছ আৰু আগলৈ ভাল ভাল বস্তু মই অৰ্ডাৰ দিম আপোনাক মৰম ছাপোৰ্ট কৰি যাব গাইছ আৰু গাইছ আজি মানে হাবুঙৰ ভিডিঅ' এটা মই এৰিম বুলি চেষ্টা কৰিছোঁ আৰু গাইছ আপোনালোকে মন চেনেহ কৰিব হাবুঙৰ ভিডিঅ'টো আৰু গাইছ মই কালি ফাকুৱা খেলা মানে ভিডিঅ'টো মানে মই কালি এডিট কৰিব নোৱাৰিলোঁ কাৰণ কেলৈ মই ৰাতি 8টা বজাত আহিছিলোঁতো মানে টমটম খোলা তেতিয়া মানে মোৰ টোপনি ধৰিলে ৰাতি দিনটো মানে ফাকুৱা খেলি থকা আছে আৰু গাইছ মানে সেইটো কাৰণে মানে মোৰ ভিডিঅ'টো এডিট কৰিব নোৱাৰিলোঁ আপোনাক বেয়া নাপাব প্লিজ আৰু গাইছ মই আজিৰ পৰা মানে মই ডেইলি ব্লগ দিবলৈ মানে চেষ্টা কৰিম আপোনাক ভিডিঅ'বিলাক চাই যাব আৰু মৰম ছাপোৰ্ট কৰি যাবগৈ আজি বাই বাই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ গাইছ